वाई किरण অষ্টম শ্ৰেণীৰ বিজ্ঞান পঞ্চম অধ্যায় অম্ল ক্ষাৰক আৰু লৱণ দ্বিতীয় ভাগ। এই ভিডিঅ'টিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে এবিধ কৃত্ৰিম সূচকৰ বিষয়ে, প্ৰশমন বিক্ৰিয়াৰ বিষয়ে, লগতে প্ৰশমন বিক্ৰিয়াত উৎপন্ন হোৱা কিছুমান লৱণৰ নাম আৰু দৈনন্দিন জীৱনত ঘটা কিছুমান প্ৰশমন বিক্ৰিয়াৰ বিষয়ে জ্ঞান আহৰণ কৰিব। ছাত্ৰ ছাত্ৰীসকল, আমি অম্ল ক্ষাৰক আৰু লৱণ পাঠটিৰ প্ৰথম ভাগটিত অম্ল আৰু ক্ষাৰকৰ বিষয়ে, লগতে কিছুমান প্ৰাকৃতিক সূচকৰ বিষয়ে আৰু আমি শিকিছিলোঁ যে অম্ল আৰু ক্ষাৰকে পৰস্পৰে পৰস্পৰক প্ৰশমিত কৰে আৰু লৱণ উৎপন্ন কৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি আগতে প্ৰথম ভাগটো চোৱা নাই, আগতে সেইটো চাবা, তাৰপিছতহে দ্বিতীয় ভাগটো চাবা। আহাচোন আমি প্ৰথমতে এবিধ কৃত্ৰিম সূচকৰ বিষয়ে জানি লওঁ। ফেনেলফথেলিন হৈছে এবিধ বৰণহীন কৃত্ৰিম সূচক। প্ৰাকৃতিক সূচকৰ দৰেই কৃত্ৰিম সূচকো অম্ল আৰু ক্ষাৰকৰ পৰীক্ষা কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। ক্ষাৰকীয় দ্ৰব্যত ইয়াৰ বৰণ গুলপীয়া হয় আৰু আম্লিক দ্ৰব্যত ইয়াৰ বৰণ বৰণহীন হৈয়ে থাকে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি প্ৰশমন বিক্ৰিয়াৰ বিষয়ে অলপ জানি লওঁ। অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়াক প্ৰশমন বোলে। অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়াৰ ফলত লৱণ আৰু পানী উৎপন্ন হোৱাৰ লগতে তাপো উৎপন্ন হয়। অৰ্থাৎ অম্ল আৰু ক্ষাৰক মিহলালে লৱণ আৰু পানী উৎপন্ন হোৱাৰ লগতে তাপো উৎপন্ন হয়। ছাত্ৰ ছাত্ৰীসকল, এই বিক্ৰিয়াটো হৈছে প্ৰশমনৰ এটি উদাহৰণ। হাইড্ৰক্লৰিক এচিড ছ'ডিয়াম হাইড্ৰক্সাইডৰ লগত মিহলালে আমি ছ'ডিয়াম ক্লৰাইড আৰু পানী পাম। এই বিক্ৰিয়াটো আমি সংকেতত এনেধৰণে লিখিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি ৰন্ধনৰ বাবে ব্যৱহাৰ কৰা লৱণবিধ হৈছে ছ'ডিয়াম ক্লৰাইড, যাক আমি সাধাৰণতে নিমখ বুলিয়ে কওঁ। ইয়াৰ সংকেতটো হৈছে NaCl। ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি এতিয়া কিছুমান অন্য লৱণৰ বিষয়ে অকণমান জানি লওঁ। প্ৰশমন বিক্ৰিয়াত উৎপন্ন হোৱা কিছুমান লৱণৰ নাম হৈছে কপাৰ ছালফেট, পটাছিয়াম নাইট্ৰেট, ছ'ডিয়াম ক্লৰাইড, মেগনেছিয়াম ছালফেট, ছ'ডিয়াম কাৰ্বনেট ইত্যাদি। ছাত্ৰ ছাত্ৰীসকল, আমি লৱণ অকল খোৱাৰ কাৰণেই ব্যৱহাৰ নকৰোঁ, আমি কিছুমান অন্য কামতো ব্যৱহাৰ কৰোঁ। যেনে কীটনাশক দৰৱ, সাৰ, কাপোৰ ধোৱাৰ কাৰণে, পানী কোমল কৰিবৰ বাবে বা চাবোন আদি উৎপাদন কৰাৰ কাৰণেও ব্যৱহাৰ কৰা হয়। আহাচোন আমি এতিয়া আমাৰ দৈনন্দিন জীৱনত ঘটা প্ৰশমন বিক্ৰিয়াৰ কিছু উদাহৰণৰ বিষয়ে অকণমান জানি লওঁ। প্ৰথম উদাহৰণটো হৈছে বদহজম। তোমালোকে দ্বিতীয় অধ্যায়ত পঢ়ি আহিছা যে আমাৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিড থাকে। এই খাদ্য হজম কৰাত সহায় কৰে। কিন্তু আমাৰ পাকস্থলীত অম্লৰ পৰিমাণ বেছি হ'লে বদহজম হয় আৰু আমি অম্লনাশক দৰৱ যেনে মেগনেছিয়াম দুগ্ধ বা টেবলেট খাব লাগে। ই অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰে। আমাৰ দ্বিতীয় উদাহৰণটো হৈছে পৰুৱাৰ কামোৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক কেতিয়াবা ৰঙা পৰুৱাই কামুৰি পাইছেনে? পৰুৱাৰ শুঙত ফৰ্মিক এচিড থাকে। লগতে বৰল বা মৌমাখি আদিৰ শুঙতো ফৰ্মিক এচিড থাকে। এইবোৰে যেতিয়া কামোৰে তেতিয়া ছালৰ ভিতৰলৈ এই অম্ল সুমুৱাই দিয়ে। সেয়েহে আমি বেকিং ছ'ডা, চূণ বা কেলামাইন দ্ৰৱ য'ত জিংক কাৰ্বনেট থাকে ঘঁহি এইবোৰৰ প্ৰভাৱ নাইকিয়া কৰিব পাৰোঁ। আমাৰ তৃতীয় উদাহৰণটো হৈছে মাটিৰ উপচাৰ। মাটি বেছি আম্লিক বা ক্ষাৰকীয় হ'লে উদ্ভিদৰ বৃদ্ধি বা খেতি ভাল নহয়। সেয়েহে আমি মাটি আম্লিক হ'লে পোৰা চূণ ব্যৱহাৰ কৰিব লাগে আৰু ক্ষাৰকীয় হ'লে জৈৱ পদাৰ্থ ব্যৱহাৰ কৰি মাটিৰ গুণটো প্ৰশমিত কৰি ল'ব লাগে। অন্য এটা উদাহৰণ হৈছে কাৰখানাৰ আৱৰ্জনা। ছাত্ৰ ছাত্ৰীসকল, বিভিন্ন ধৰণৰ কাৰখানা বা উদ্যোগৰ পৰা ওলোৱা আৱৰ্জনাসমূহত বহু পৰিমাণে অম্ল থাকে। যদি এই অম্লসমূহ জলাশয়লৈ বৈ যায়, ই পানীত থকা জীৱসমূহৰ বাবে ক্ষতিকাৰক হ'ব। লগতে এই পানী ব্যৱহাৰ কৰিলে মানুহৰো বহু ধৰণৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনাসমূহ ক্ষাৰকীয় দ্ৰব্য মিহলাই প্ৰশমিত কৰি লোৱা হয়। অন্য এটা উদাহৰণ হৈছে চৰাটোৰ পাতৰ শুং।
চৰাটোৰ পাতৰ শুঙতো এবিধ এচিড থাকে যিয়ে পোৰণি আৰু বিষ সৃষ্টি কৰে আৰু ইয়াৰ পৰা উপশম পাবৰ বাবে ক্ষাৰকীয় পাহাৰী পালেঙৰ পাত লগোৱা হয়। আমাৰ অন্তিম উদাহৰণটো হৈছে দন্তক্ষয়। আমি কিছুমান সৰু ল'ৰা ছোৱালীৰ দাঁতবোৰ ক্ষয় যোৱা বা ভাঙি যোৱা ধৰণৰ দেখা পাওঁ। কাৰণ আমি খোৱা খাদ্যবস্তুবোৰ দাঁতত লাগি থাকিলে অণুজীৱৰ ক্ৰিয়াৰ ফলত এচিড উৎপন্ন হয়, যিয়ে দন্তক্ষয় কৰে, যাক আমি সাধাৰণ ভাষাত দাঁত পোকে খোৱা বুলি কওঁ। সেয়েহে এই এচিডৰ পৰা উপশম পাবৰ বাবে ক্ষাৰকীয় টুথপেষ্ট বা দন্তমঞ্জন ব্যৱহাৰ কৰা হয়। আমি কি শিকিলোঁ? আমি শিকিলোঁ যে ফেনেলফথেলিন হৈছে এবিধ কৃত্ৰিম সূচক। অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়াক প্ৰশমন বোলে। আমি বিভিন্ন ধৰণৰ লৱণৰ নাম লগতে ব্যৱহাৰৰ বিষয়েও শিকিছোঁ। আৰু দৈনন্দিন জীৱনত ঘটা প্ৰশমনৰ কিছুমান উদাহৰণৰ বিষয়ে আমি জানিবলৈ পাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমাৰ কাৰ্যকলাপৰ সময় হৈছে। আমাৰ কাৰ্যকলাপৰ প্ৰথম প্ৰশ্নটো হৈছে পৰুৱা বা মৌ-মাখিয়ে কামুৰিলে কি ব্যৱহাৰ কৰিব লাগে লিখা, লগতে পৰিয়ালৰ সদস্যৰ লগত আলোচনা কৰা। আৰু দ্বিতীয় প্ৰশ্নটো হৈছে তোমালোকৰ ঘৰৰ মাটিডোখৰৰ প্ৰকৃতি আম্লিক নে ক্ষাৰকীয় ডাঙৰৰ সহায় লৈ পৰীক্ষা কৰা। ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে এই পাঠটি দুয়োটা ভাগ ভালদৰে চাবা আৰু অনুশীলনীত দিয়া প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ সক্ষম হ'বা। গতিকে আজি ইমানতেই সামৰিছোঁ। ধন্যবাদ।